হে গাইজ এটা মস্ত কথা আছে মানে কি এই ফেচবুক হওক ইউটিউবত আৰু ইনষ্টা হওক মানে ক'ৰবাত কিবা কাৰণে এটা মানে মানে ছোৱালী আৰু সেই ছোৱালীটো মানে ভাইৰেল হৈ আছে মানে কিবা প্লাষ্টিক চাৰ্জাৰী নেকি মানে প্লাষ্টিক চাৰ্জাৰী নেকি কৰিছে কৰাৰ পিছত কিবা মানে বেলেগ টাইপৰ যেন দেখা হৈ গৈছে মানে আগৰ ৰূপটো নাই চ' আহকচোন বলক মানে যাওঁ কি কৰোঁ কেনেকৈ কি মানে অলপ আলোচনা কৰোঁ সেই ছোৱালীটোৰ বিষয়ে জানো ক'ৰ ছোৱালী কি কথা কেনেকৈ কৰিলে কি কৰিলে ক'ত কৰিলে চ' আহকচোন আহক বলক চ' চাওক এতিয়া আমি ধুনীয়াকৈ আৰম্ভ কৰিম তেখেতৰ জীৱনৰ বিষয়ে অলপমান কথা আৰু চ' চাওক তেখেতৰ নাম হ'ল এমি জেকচন মানে এই যে ছোৱালীজনী আপুনি থাম্বনেইলত দেখি আছে বা FB ইউটিউব হোৱাটছআপতে ভাইৰেল হৈ আছে সেই ছোৱালীজনীৰ সম্পূৰ্ণ নাম হ'ল এমি জেকচন মানে সম্পূৰ্ণ নাম হ'ল এমি লজ জেকচন চ' সেইখিনিয়ে আৰু চাওক তেখেতৰ মানে দেউতাক আছিল এগৰাকী মানে ৰেডিঅ'ত কৰ্মকৰ্তা মানে ৰেডিঅ'ত কাম কৰিছিল আৰু তেখেতৰ মাক আছিল এগৰাকী মানে ঘোঁৰা প্ৰশিক্ষক চ' এইখিনিয়ে এতিয়া চাওক তেওঁৰ বিষয়ে অলপমান কথা যে কেনেকৈনো আহিল তেওঁ মানে এই মানে লাইনত প্ৰথম এণ্ট্ৰি মাৰিছিল তেওঁ পঢ়ি থকা কালচোৱাতে মানে যেতিয়া তেওঁ মানে পঢ়ি আছিল তেতিয়া কি কৰিছিল মানে মাক দেউতাকক ঘৰত নজনোৱাকৈ মানে কি কৰিছিল তেওঁ মানে UKত মডেলিঙত এণ্ট্ৰি মাৰিছিল পিছত বাৰু গম পালেই পিছত মাকে ক'লে যে পঢ়া শুনাৰ লগতে এইটো কৰি থাকা একেলগে যিহেতু এইটো মানে ইণ্টাৰেষ্ট ৰাখ পঢ়া শুনাটো ধুনীয়াকৈ কৰি থাকা একেলগে তাৰপিছত কি কৰিলে তাৰপিছত UKত হৈ পৰিল তেওঁ এগৰাকী বিখ্যাত প্ৰখ্যাত মডেল আৰু মানে মডেলিং জগতত প্ৰথম অৱস্থাত তেওঁ মানে ইণ্ডিয়াত আহিব ইমান খোজা নাছিল মানে কি ইণ্ডিয়া মানে কি ভাবিছিল যে অলপ গৰীব দেশ আৰু ক'ত কি কাম হ'ব মানে মডেলিঙত ক'ত কিমান গুৰুত্ব দিব তাৰপিছত কি কৰিলে তামিল এক্টৰ মানে যোনে চিনেমা বনায় আৰু এক্টৰ নহয় যোনে চিনেমা বনায় মানে তেওঁক মানে UKৰ পৰা লৈ আহি কিনে কি কৰিলে ইয়াতে মানে তামিল চিনেমা এখনত মানে কাম কৰাৰ সুযোগ দিলে তাৰপিছত এনেকৈ তেনেকৈ থাকি তামিলত কাম কৰি হৈ পৰিল তামিল ইণ্ডাষ্ট্ৰীত মানে বিখ্যাত জনপ্ৰিয় প্ৰখ্যাত হৈ পৰিল তাৰপিছত তেওঁ লাহে লাহে বলিউডত এণ্ট্ৰি মাৰিলে মানে আৰু সেই বলিউডত এণ্ট্ৰি মৰা মানে শিপা মানে চিনেমাখনৰ নাম হ'ল মানে এক দিৱানা থা তাৰপিছত এক দিৱানা থাত এণ্ট্ৰি মাৰি তাৰপিছত তেওঁ আৰু এখন চিনেমা কৰিলে সিং ইজ ব্লিং নামৰ চিনেমাখন তাৰপিছত তেওঁ সিং ইজ ব্লিং হ'ল তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আৰু তাৰপিছত তেওঁ ইখনৰ পৰা সিখন চিনেমা কৰি মানে সুযোগ বহুত পালে আৰু হৈ পৰিল বলিউডত বিখ্যাত প্ৰখ্যাত জনপ্ৰিয় এক্ট্ৰেছ মানে আমি চিম্পলি মানে কি কৰোঁ এক্টৰনি বুলি কওঁ চ' এইখিনি চ' চাব তাতে হৈ পৰিল তাৰপিছত কি হ'ল মানে তেওঁ লাষ্ট চিনেমা কৰিছিল আমাৰ ৰজনীকান্তৰ আৰু মানে অক্ষয় কুমাৰৰ যিখন চিনেমা আছিল ৰবট 2.0 তাতে মানে তেওঁ কাম কৰি কিনে হৈ পৰিছিল মানে চিন মুকাম নোহোৱা হৈ পৰিছিল তেওঁৰ মানে কিয় নাজানো এইটো লাইনে সেনেকুৱা নেকি মানে আপ ডাউন হৈ থাকে তাৰে পিছৰ পৰা তেওঁৰ মানে বলিউডত হওক মানে কোনো মানে তেওঁৰ মানে চিন মুকাম প্ৰায় নোহোৱা হৈ পৰিছিল ক'ত গ'ল কি কথা কি হ'ল কেনেকৈ হ'ল ক'ত হ'ল চ' এতিয়া মানে কি হ'ল আজি ধৰক এই দুদিন তিনিদিনৰ পৰা আৰু মানে এনেকুৱা লেভেলত মানে তেওঁৰ ফটো এখন মানে ভাইৰেল হৈ পৰিছে আৰু কি ক'ম আৰু তেওঁ মানে প্লাষ্টিক চাৰ্জাৰী কৰিছে মানে কিন্তু আগৰ ৰূপটো বেছি ভাল লগা আছিল মোৰ পাৰ্চনেলি আৰু এতিয়া মানে কিবা অলপ বেলেগ টাইপৰ হৈ পৰিছে কিন্তু হ'লেও তেওঁ যে এই প্লাষ্টিক চাৰ্জাৰী কৰিলে বিশ্বাস কৰক এনেকুৱা লেভেলত ভাইৰেল হৈ পৰিছে যিটো লেভেলত তেওঁ হয়তো নিজে কল্পনা মানে কৰা নাছিল সকলোতে মানে আপুনি যেতিয়াই যি স্ক্ৰল কৰি থাকে তেতিয়াই সেইখন ফটো এবাৰ হ'লেও আপুনি মানে দেখা পাবই চ' মই ভাবিলোঁ ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই কিনে অলপমান জনাব বুজাব শিকাব চেষ্টা কৰোঁ মানে কি কোন সেই মানে ছোৱালীজনী ক'ত ঘৰ কি কথা কেনেকৈ কিয় প্লাষ্টিক চাৰ্জাৰী কৰিলে কি হ'ল চ' এইখিনি আৰু মানে আপোনালোকক ভিডিঅ'ৰ আকাৰে মানে অলপমান বুজাবলৈ চেষ্টা কৰিছোঁ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই লৈ আহিছোঁ আপোনালোকে নতুন এটা ভিডিঅ' মানে নতুন মানে কিবা এটা জনোৱাৰ বুজোৱাৰ শিকোৱাৰ মানে ঠাণ্ডাত আৰু চ' এইখিনিয়ে